এটা পেৰিয়ডৰ কাৰণে কেইটা ঘোঁৰা যাব? ঘোঁৰা যাব 6-7টা। হে এভৰিৱান, মই বিকাশ, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল বিকাশ শইকীয়ালৈ। আজি মই আছোঁ দেৰগাঁৱত মানে ইয়াতে থকা সৰুৰ পৰা। আজি মই এতিয়া যাম, পাপা মানে PTCত চাকৰি কৰে, তাতে ৰাইডিং স্কুলত যাম। ৰাইডিং স্কুলত পাপাই ফ্লেগ হোষ্টিং কৰিব মানে, চ' ময়ো যাম, ভিডিঅ' এটাকে অকণমান দেখুৱাম, ঠিক আছে। এতিয়া মই ঘৰৰ পৰা ওলাই আহিছোঁ, ৰখি আছোঁ, এতিয়া লাহেকৈ বাইকখন ল'ম, যাম আৰু, ঠিক আছে। ভিডিঅ'টো চাওক আপোনালোকে, আজি চাব। আজি দিনটোত এটা ভাল ব্লগ এটা বনাবলৈ চেষ্টা কৰিম, ঠিক আছে। চাওক ভিডিঅ'টো, বাই বাই। এইটো হ'ল দেৰগাঁও ষ্টেডিয়াম। এইয়া পাই গ'লোঁ আমি ৰাইডিং স্কুল, পুলিচ ট্ৰেইনিং চেণ্টাৰ কলেজ ৰাইডিং স্কুল। মই পিছে আগে পিছে ইয়ালৈ অহা নাই, যিহেতু দেৰগাঁৱতে আছোঁ ইমান বছৰ, কিন্তু মই ইয়ালৈ অহা নাই। আহিবলগীয়া নহয় দিয়কচোন। এইবিলাক ঘোঁৰাবিলাক ৰাইডিং স্কুল PTC। হে এভৰিৱান, মই এতিয়া আছোঁ PTC ঘোঁৰাঘৰত। একচুৱেলি পাপাই ইয়াৰ ইনচাৰ্জ হয়। পাপাই এইটো আজি ফ্লেগ হোষ্টিং কৰিলে, চ' ভাবিলোঁ আৰু ফটো এখন তুলি দিওঁ পাপাক, আৰু ভিডিঅ'টোতো দেখুৱালোঁ। ইয়াতে বহুত ঘোঁৰা আছে, মানে আমাৰ অসম পুলিচৰ ঘোঁৰাকেইটা চাওক না কেনেকুৱা ডাঙৰ ডাঙৰ। আপোনাৰ নামটো? নাজিমুল ইছলাম। এই ঘোঁৰা কিমানটা ঘোঁৰা আছে টোটেল? 18টা। এতিয়া আজি ইয়াত হেৰি খেল হ'ব হয় নাই? PTC খেল নহয়, পেৰেডৰ কাৰণে গৈ আছে। পেৰেডৰ কাৰণে গৈ আছে ন? মই গম পাওঁ ইয়াতে ঘোঁৰা আছে বুলি একচুৱেলি, কিন্তু মই অহা নাই আগে পিছে ইয়ালৈ। ঠিক আছে, থেংক ইউ। ইয়াতে মই অহা নাই কিয়া, ওচৰতে যদিও মই আজিহে অহা হৈছে। এইবোৰ ঘোঁৰাবিলাক ৰেডি কৰি আছে, দেখাইছোঁ। এতিয়া পেৰেডৰ কাৰণে কেইটা ঘোঁৰা যাব? ঘোঁৰা যাব 6-7টা। এতিয়া লৈ ল'লোঁ ইখন বাইক, বুলেটখন। ইয়াতে হৈ গ'ল। এতিয়া ইয়াতে পেৰেড হ'ব আজি 15 আগষ্টৰ পেৰেড হ'ব PTCত। তাকে পেৰেড অলপ টাইম চাম, পেৰেডটো চাই পিছত মই চোৱাৰ পিছত আমি এফালে ফুৰিবলৈ যাম লগৰকেইটাৰ লগত। ব'লক পেৰেড চামগৈ, দেখুৱাম আজি। এয়া গৈ আছে। বাইকখন ইয়াতে পাৰ্ক কৰি পেলাই ওচৰতে মই আহিছোঁ এতিয়া ষ্টেডিয়ামত পেৰেড চাবৰ কাৰণে। ব'লক, মই বহুত দেৰি ইয়াত নাথাকোঁ, অলপ টাইম চাম, আপোনালোককো দেখুৱাম। তাৰপিছত মই আজি ফুৰিবও যাবলৈ আছে, ইণ্ডিপেণ্ডেঞ্চ ডে ৰাইড বুলিয়ে ক'ব পাৰি। ইয়াৰ পিছত যাম, ব'লক চাই থাকক ভিডিঅ'টো কণ্টিনিউ। আৰু সেইফালে গৈ আছোঁ, কি ধুনীয়া গ্ৰীনি চব, ধুনীয়া হয়। গৈ আছোঁ লাহে লাহে। মাৰি থোৱা আছে নেকি? একচুৱেলি বেক চাইডৰ পৰা আহিছোঁ। বহি আছোঁ আহি পেলাই, গান চান লগাই দিছে।
পেৰেড হ'ব ষ্টাৰ্ট হ'ব আৰু দেখুৱাম মই পেৰেড বৰ বিশেষ কথা ক'ব নোৱাৰোঁ ইয়াত বহুত হুলস্থুল লৈছে গান লগাইছে ঠিক আছে এতিয়া মানে ফাইনেলি মই এতিয়া আছোঁ দেৰগাঁও পুলিচ ট্ৰেইনিং কলেজৰ ষ্টেডিয়ামৰ ফিল্ডত ঠিক আছে ইয়াতে সৰুৰ পৰা ডাঙৰ দীঘল হোৱা এতিয়া মই আজিকালি নাথাকোঁ বাৰু পিছফালে প্ৰেড হৈ গ'ল মই অলপ টাইম ৰখিছোঁ ব্ৰেকফাষ্ট দিব নেকি চাগে কিবা এটা দিব খাই কৰি আস্তেকৈ যামগৈ আৰু ঠিক আছে ইয়াতে বাইক চাইড নলওঁ অলপ দিগদাৰ হৈ যায় মাস্ক চাস্ক লগাই আছোঁ ঠিক আছে মই ৰাস্তা পিছত অলপ কথা পাতি আছোঁ বাই হে এভৰিৱান মই এতিয়া তাৰ পৰা আহিলোঁ কেটিচি গ্ৰাউণ্ডৰ পৰা আহি ঘৰত সোমাই খানা চানা খাই ভাত চাত খাই এতিয়া লাহেকৈ ওলাইছোঁ আজি ৰাইডলৈ আজি ইণ্ডিপেণ্ডেঞ্চ ডে ৰাইড মানে যাম এতিয়া লগৰকেইটাৰ ওচৰত যাম আমি এতিয়া ক'ত যোৱা হয় তাত খাটাং হোৱা নাই তেনেকৈ ক'ত যাওঁ তাত গৈ পেলাইহে গম পাম আৰু ওলাই অহা চৰ্টা লৈ ল'লোঁ যিহেতু যাম এতিয়া নেক্সট মই জেগাৰ পৰা লগ পাই কথা পাতিম কাৰণ এতিয়াও মোৰ লগৰকেইটা এটাই গা ধুইছেহে বহুত টাইম লাগিব আহোঁতে মানে মোৰ অলপ কাম কেইটামান আছে চাৰিআলিত কামকেইটা কৰি মই টিপটপ আপোনাৰ লগত কথা পাতি আছোঁ দেই বাই বাই হে এভৰিৱান মই এতিয়া আছোঁ দেৰগাঁও চাৰিআলিত আমাৰ লগৰবিলাক গোট খাইছে আৰু এটা এটাকৈ এতিয়া আমি যাম বুলি ভাবিছোঁ কাজিৰঙা ছাইডে যাম কাজিৰঙা ছাইডে আমি হেৰিত যাম কি বুলি কয় এথেনিক ভিলেজ যাম চাগে মেবি এতিয়া চব গোট খাইছে বাইক এখন দুখনকৈ ঠিক আছে আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাব এতিয়াৰ পৰাহে আমাৰ ৰাইডটো ষ্টাৰ্ট হ'ব বাকী ৰাস্তাত কথা পাতি আছোঁ যিমানটো পাৰোঁ ন ঠিক আছে বাই বাই এই আমি আহি এতিয়া কাজিৰঙা পাই গ'লোঁ সোমাই গ'লোঁ কাজিৰঙাত লাহে সোমাই গৈ আছোঁ বহুত মানুহ আজি ফুৰিব আহিছে আমি লাহে লাহে গৈ আছোঁ কাজিৰঙাৰ মাজত পাইছোঁ ইয়াতে স্পীড লিমিট দি দিছে ভাল কৰিছে দিয়াৰ কাৰণে 40 কিলোমিটাৰ যদি স্পীডত কোনোবা যায় 40 কিলোমিটাৰ আগত তেতিয়াহ'লে পইচা ভৰিব লাগিব 2000 টকা এয়া কেমেৰা দি দিছে আগতে নাছিলে এনেকুৱা ভাল লাগিছে দেখি পেলাই এই চব বৰ্ড লাগি আছে স্পীড লিমিট চাই আছে চব সেয়া বৰ্ড লাগি আছে দেখিছে চব কেমেৰা এৰি আছে হে এভৰিৱান আমি এথেনিক ভিলেজ আহিছিলোঁ ইয়াতে পাৰ্কেই বেলেগ বেলেগ মানে জনজাতিবিলাকৰ ঘৰ বনাই থোৱা থাকে বৰ ধুনীয়া লাগে ফটো উঠিবলৈও ভাল জেগাটো কিন্তু কণ্ডিশ্যনটো হ'ল আমি আহি পালোঁ আমাৰ দিনেই বেয়া নেকি বন্ধ নহয় এতিয়া কিবা এটা কৰিব লাগিব ইয়াত বন্ধ যিহেতু বেলেগত সোমাই গুচি যাব লাগিব আহি পালোঁ গেটখন বন্ধ এতিয়া কি কৰিব আৰু তাকে মানুহজনে ইয়ালৈ আহি আছে বাৰু তাকে ফটো দুখনমানকৈ উঠোঁ ইনষ্টাগ্ৰামত দিম ইনষ্টাগ্ৰামৰ মোৰ একাউণ্টটো বিকাশ শইকীয়া ফটোগ্ৰাফী আৰু এটা আছে বিকাশ শইকীয়া 2020 আপোনালোকে চাব লাইক চাইক কৰিব ঠিক আছে জেগাটুকুৰা চব বহুত ধুনীয়া হয় হে এভৰিৱান আমি এতিয়া লাহেকৈ আহি পেলাই কহৰা পালোঁহি মানে একচুৱেলি যিহেতু বন্ধ তাতে কহৰাই আহিলোঁ আৰু ওচৰতে আমাৰ তেনেকুৱা আৰু বেলেগ প্লেচ নাই যাব পৰা এনেই গ'ল দিনটো ভাবিছিলোঁ ফটো চটো তুলিম যি হওক আৰু মই এনেকৈ দি দিম ব্লগটো যিমানটো দেখাব পাৰিলোঁ এয়া হ'ল কহৰা কাজিৰঙা এতিয়া মেইনলি কাজিৰঙা যদি কোনোবা এতিয়া আহিব বিচাৰে কিন্তু সাৱধান দেই 40 ওপৰত যদি চলায় পইচা ভৰি মৰিব লাগিব মানে গোটেই কেমেৰা লগাই দিলে এতিয়া ঠিক আছে
ইয়াত আগতে গৈছোঁ, ইয়াত আগতে আহিছোঁ, ভিডিঅ' এটা বনাই থোৱা আছে চাব। বিশেষ কথা নকওঁ আৰু আজি এনেই গ'ল দিনটো।